Hello viewers, welcome to my another recipe. আজি মই বেংগলী ষ্টাইলত ইলিশ ভাপা ৰেচিপি এটা লৈ আহিছো। সকলোৱে বাৰু ইলিশ মাছ খাই পাইছে চাগে, গতিকে ইলিশ মাছৰ ভিতৰত আটাইতকৈ সোৱাদ লগা মাছ বুলি ক'লেও ভুল নহ'ব। তাতে আৰু ইলিশ ভাপা বুলি ক'লে আৰু কোনেনো ভাল নাপায় নহয়নে? গতিকে আহক আজি ৰেচিপিটো আৰম্ভ কৰোঁ। প্ৰথমতে মই বগা সৰিয়হ লৈছোঁ 2.5 চামুচ আৰু কলা সৰিয়হটো লৈছোঁ 1.5 চামুচ আৰু এইখিনি এতিয়া ভালদৰে পানী দি তিয়াই ৰাখি ইয়াক আধা ঘণ্টা বা 1 ঘণ্টাৰ বাবে থৈ দিম, যাতে সৰিয়হখিনি অলপ সফট হয় আৰু মিক্সিত পিছোতে অলপ ইজি হয়। এয়া মই কেইফুটামান নহৰু এৰাই লৈছোঁ, এতিয়া নহৰুখিনি মিক্সিত দি দিম আৰু এয়া সৰিয়হখিনি 1 ঘণ্টাৰ পিছত ভালদৰে তিয়াই ৰাখি মই এইখিনি ভালদৰে ধুই লৈছোঁ। এতিয়া এইখিনিও মই মিক্সিত দি দিম। ইয়াৰ পিছতে ইয়াত অকণমান পানী দি এইখিনি ভালদৰে পেষ্ট বনাই ল'ম। আৰু ইয়াত আদাও ব্যৱহাৰ কৰা নাই, কাৰণ সৰিয়হৰ লগত আদা দিলে সৰিয়হখিনি খাবলৈ তিতা লাগে। সেইবাবে যিসকলে এতিয়ালৈ গম পোৱা নাছিলে, এতিয়াৰ পৰা সৰিয়হৰ লগত আদা ব্যৱহাৰ নকৰিব, তেতিয়া খাবলৈ তিতা নালাগে। আৰু এইখিনি হৈছে মোৰ মাছ, এয়া সৰু সৰু দুটা মাছ আনিছে কাটি। এতিয়া মই কেৰাহী এটা লৈছোঁ, আপোনালোকে যিকোনো কেৰাহী ব্যৱহাৰ কৰিব পাৰে। মই আটাইখিনি ইয়াতে মিক্স কৰি ল'ম। এতিয়া সৰিয়হৰ পেষ্টখিনি কেৰাহীত দি ইয়াতে অকণমান পানী দি দিছোঁ। তাৰপিছত লৈছোঁ মই এইটো দৈ, এয়া ডাঙৰ চামুচে 1 চামুচ দৈ দি দিছোঁ। ইয়াতে মই যি সামগ্ৰী ব্যৱহাৰ কৰিছোঁ আপোনালোকে একেবাৰে স্কিপ নকৰিব, আটাইখিনিয়ে লাগতিয়াল হয়। তাৰপিছত মই দিছোঁ অকণমান হালধি আৰু সোৱাদ অনুসৰি অকণমান নিমখ আৰু অকণমান কেঁচা মিঠাতেল দি এইখিনি এতিয়া ভালদৰে মিক্স কৰি ল'ম, যাতে দৈ, হালধি, তেল, সৰিয়হ আটাইখিনি ধুনীয়াকৈ মিক্স হৈ যায়। ডিছটো বনাবলৈ একেবাৰে সহজ হয় আৰু যিমানেই সহজ হয় খাবলৈ সিমানেই টেষ্টি হয়। আৰু এনেকুৱাও নহয় যে বহুত সামগ্ৰী লাগে, ঘৰতে যি সামগ্ৰী এভেইলেবল থাকে সেইখিনিৰে ৰেডি হৈ যায়। এতিয়া মোৰ এইখিনি ধুনীয়াকৈ মিক্স হৈ গ'ল। পিছত ইয়াতে মই আৰু অকণমান পানীও এড কৰি দিছিলোঁ, কাৰণ মাছখিনি সিজোতে গ্ৰেভিখিনি পিছত কমি যাব, সেইবাবে পানী অলপমান দিয়াটো দৰকাৰ। আৰু এতিয়া মাছ কেইটুকুৰা মই এটুকুৰাকৈ ইয়াতে দি দিম। আটাইখিনি মাছ ব্যৱহাৰ কৰা নাই, কাৰণ বাকী মাছখিনিৰে মই আৰু এটা ডিছ বনাম, যিটো মই আপোনালোকৰ লগত পিছৰ ভিডিঅ'ত শ্বেয়াৰ কৰিম। আৰু ইয়াৰ পিছত লৈছোঁ মই এতিয়া কেইটামান কেঁচা জলকীয়া আৰু জলকীয়াকেইটা মাজেৰে ফালি ফালি লৈছোঁ। তাৰপিছত চামুচেৰে মই গ্ৰেভিখিনি মাছৰ ওপৰত এনেদৰে দি লৈছোঁ, কাৰণ গ্ৰেভিখিনি যাতে ভিতৰলৈ সোমাই যায় আৰু মাছটো যাতে ফ্লেভাৰফুল হয় কুকড হোৱাৰ পিছত। এতিয়া মই কেঁচা জলকীয়াখিনি ইয়াৰে ওপৰত দি দিছোঁ এনেদৰে। আৰু কেঁচা জলকীয়াখিনি মিক্সিত নিদি ওপৰত দিয়াৰ কাৰণ এটাই, কাৰণ মোক কেঁচা জলকীয়াৰ ফ্লেভাৰটোহে লাগে, জ্বলাটো নালাগে, কাৰণ যিহেতু বহুত গৰম সেইকাৰণে জ্বলাটো এভইড কৰাই ভাল। আৰু যিকোনো ষ্টিম ডিছ বনালে আপোনালোকে যেতিয়া জলকীয়াখিনি এনেদৰে ওপৰত কাটি কাটি দিব, তেতিয়া ডিছটোত কেঁচা জলকীয়া এটা ধুনীয়া ফ্লেভাৰ আহে। শেষত মই আৰু অকণমান ইয়াতে মিঠাতেল দি দিছোঁ ওপৰতে। আৰু মোৰ ঢাকনখনত যিহেতু এটা হোল আছিল, সেইখিনি মই এতিয়া আটাৰে ভালদৰে ঢাকি দিছোঁ। আৰু এইখিনি এতিয়া মই ধুনীয়াকৈ ষ্টিম কুকত সিজিবলৈ দিম। প্ৰথমতে মই গেছটো 1 মিনিটৰ বাবে হাই ফ্লেম কৰি দিছিলোঁ। ইয়াৰ পিছত গেছৰ ফ্লেমটো একেবাৰে ল' কৰি ঢাকনখন লগাই মাছটোৰ এটা ছাইড মই ভালদৰে 15 মিনিটছৰ বাবে কুকড হ'বলৈ দিম। এয়া 15 মিনিটছ হৈ গ'ল। এতিয়া মই চামুচ এপাতেৰে মাছখিনি এনেদৰে ওলোটাই দিম। তাৰপিছত মাছখিনি আকৌ এবাৰ মই ঢাকন লগাই 15 মিনিটছৰ বাবে আনটো ফালো ভালদৰে কুকড হ'বলৈ দিম। ইয়াৰ পিছত গ্ৰেভিখিনিও মই অলপমান, ষ্টিম ডিছবোৰ সদায় শ্ল' কুক কৰিলে খাবলৈ টেষ্টি হয়, গতিকে যিমান পাৰে গেছৰ ফ্লেমটো একদম কমাই ৰাখি ইয়াক লাহে লাহে কুকড হ'বলৈ দিব, তেতিয়াহে আচল ফ্লেভাৰটো ওলায়। এয়া হাফ এন আৱাৰ পিছত মোৰ মাছখিনি এতিয়া ধুনীয়াকৈ ৰেডি হৈ গ'ল, গ্ৰেভিটোও ধুনীয়াকৈ। আৰু আপোনালোকৰ কোনোবাই যদি ইলিশ মাছ খাই ভাল নাপায়, তেনেহ'লে এনেদৰে আপোনালোকে বেলেগ মাছো বনাব পাৰে। কিন্তু বিশেষকৈ ইলিশ মাছ এনেদৰে বনালেহে ভাল লাগে, কাৰণ ইলিশ মাছৰ ফ্লেভাৰটো অন্য মাছতকৈ অলপমান বেলেগ হয়। আৰু খাই যিমান ভাল লাগে, সেনেদৰে ইলিশ মাছৰ কাটা বাছোতে একেবাৰে বেণ্ড বাজি যায়। তাৰপিছতো এই মাছটো আমাৰ ঘৰৰ সকলোৰে ফেভৰেট, যেনেদৰে নবনাওঁ কিয় সকলোৱে খাই ভাল পায়। আৰু আপোনালোকেও যদি এতিয়ালৈ এইটো ডিছ ট্ৰাই কৰা নাই, ঘৰত এবাৰ কৰি চাব, খুব ভাল লাগে খাই। এতিয়া মাছখিনি মই গৰম গৰম ভাতৰ লগত পৰিৱেশন কৰি দিছোঁ। আৰু আপোনালোকেও ঘৰত ট্ৰাই কৰি চাবচোন, আৰু ট্ৰাই কৰি চাই উঠি মোক জনাব। আৰু শেষত যদি মোৰ ৰেচিপিটো ভাল লাগিলে, তেনেহ'লে এটা ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।